সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাই আজিৰ ব্লগটো আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আজি আপোনালোকক এখন আকৰ্ষণীয় মঞ্চ দেখুৱাবলৈ ওলাইছোঁ আৰু মঞ্চখন হৈছে চামাগাঁও নেহেৰু স্মৃতি পুথিভঁৰালৰ, য'ত ৰঙালী বিহু উপলক্ষে একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ওলাইছে। এই মঞ্চখনত বিহুৰ লগত সম্পৰ্ক থকা আকৰ্ষণীয় পেঁপা, ঢোল, বাঁহী আদি দেখিবলৈ পোৱা গৈছে। সঁচাকৈয়ে মঞ্চখন দেখি মন মোহিত কৰিছে। এই আকৰ্ষণীয় মঞ্চখন দেখি তেওঁলোকৰ কাৰ্যদক্ষতা, কাৰ্যক্ষমতা, একতা, ধৈৰ্যশীলতা আদি প্ৰকাশ পাবলৈ সক্ষম হৈছে। অকল এই বছৰ বুলিয়েই নহয়, তেওঁলোকে 2 বছৰমান আগতে এখন জাপিৰ সুন্দৰ মঞ্চ সাজি উলিয়াইছিল। প্ৰান্তে প্ৰান্তে বহুতো মঞ্চ দেখা যায়, কিন্তু এই মঞ্চখন হৈছে ইউনিক অৰ্থাৎ সুকীয়া। এই মঞ্চখন হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত। অতিকৈ চেনেহৰ বহাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকোঁ। সকলো অসমবাসীক চেনেহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এওঁলোক হ'ল উদযাপন সমিতিৰ বিষয়ববীয়াসকল। এতিয়া আকৌ ফটো সেশন চলি আছে। এই কণমানিজনীয়ে গীতৰ তালে তালে নাচিব ধৰিছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। এইবোৰ হ'ল এওঁলোকৰ ঢুলীয়া পাৰ্টি বা ঢুলীয়া যাত্ৰা দলৰ মুখাবোৰ। আজিৰ ব্লগটো এইখিনিতে সামৰণি কৰিবলৈ ওলাইছোঁ। তো ফ্ৰেণ্ডছ, আজিলৈ বাই বাই।